নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ৰঞ্জনা সোণোৱালে আজি মোৰ অন্য এটা ৰেচিপি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া নিশ্চয় আপোনালোকে চিনি পাইছে, যদি চিনি পোৱা নাই মই কৈ দিছোঁ। এয়া হ'ল ওলকচু। আপোনালোকে বাৰু খাই পাইছেনে? আজি মই ওলকচুৰ ৰেচিপি ভিডিঅ'টো দিবলৈ লৈছোঁ। তো মই এনেদৰে বনাওঁ, আপোনালোকে যদি খায় কেনেদৰে বনায় নিশ্চয় জনাব বুলি আশা কৰিলোঁ। লগতে এয়া বিলাহী লৈছোঁ, লগতে দালি দিম। দালি এনেদৰে তিয়াই ৰাখিছোঁ। তো পিঁয়াজ আদা নহৰুখিনি ৰেডি কৰি লওঁ আৰু বলকচোন তেনেহ'লে আজি মই ৰেচিপিটো কেনেকৈ বনাওঁ তাকে চাওঁ। এয়া আটাইখিনি কাটি বাছি ধুই ল'লোঁ, চব ৰেডি কৰি। এইফালে পিঁয়াজ বিলাহী আদা নহৰু চব ৰেডি কৰি লৈছোঁ। লগতে ধুই লোৱা দালিখিনিও লৈছোঁ। এফালে কেৰাহীত গৰম হ'ব দিছোঁ তেল। এয়া তেল গৰম হোৱাৰ লগে লগে পিঁয়াজখিনি এড কৰি অলপমান ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। পিঁয়াজখিনি সম্পূৰ্ণ ৰঙচুৱা হোৱাৰ পাছতে আদা নহৰুখিনি এড কৰি দিছোঁ। পিঁয়াজ আৰু আদা নহৰুখিনি নহৰুৰ কেঁচা গন্ধটো যোৱালৈকে মই এনেদৰে ভাজি লৈছোঁ। তাৰপাছতে মই এড কৰি দিছোঁ দালি, লগতে একেলগে বিলাহীখিনি। দালি আৰু বিলাহীখিনি এনেদৰে অলপ সময় ভজাৰ পাছতে মই এতিয়া এড কৰি দিম কাটি ধুই বাছি ৰেডি কৰি ৰখা ওলকচুখিনি। এয়া মই ওলকচুখিনি এড কৰি দিলোঁ। এতিয়া মই এড কৰিব লৈছোঁ সোৱাদ অনুযায়ী নিমখ, লগতে এড কৰি দিছোঁ হালধি। নিমখ হালধি এড কৰাৰ পাছতে এয়া এড কৰি দিছোঁ অকণমান জিৰা পাউডাৰ, লগতে এড কৰি দিছোঁ এয়া ৰেড চিলি। এনেদৰে আটাইখিনি ভাজি লৈছোঁ। তাৰপাছতে মই অকণমান পানী এড কৰি দিম গোটেইখিনি সিজাৰ বাবে। তো দালিখিনিও একেলগে সিজিব লাগিব, তো অকণমান সাধাৰণ পানী এড কৰি দিম। এয়া অলপ পানী এড কৰি দিছোঁ। এয়া ইতিমধ্যে হ'বলৈ হৈছে আৰু মোৰ আজিৰ ওলকচুৰ ৰেচিপি ভিডিঅ'টো। তো আপোনালোকে বাৰু ওলকচু এনেকৈ খায় নে নাখায় জনাব। আৰু যদি আগতে আপোনালোকে এনেকৈ বনাই খোৱা নাই, এবাৰ বনাই খাই চাব, বহুত টেষ্টি লাগে। মই বহুত ভাল পাওঁ। পানীটো শুকাই যোৱালৈকে এনেদৰে অকণমান সময় ভাজি ল'ম। পানীটো একেবাৰে সম্পূৰ্ণ শুকাই যাবলৈ দিম। চ' কেনেকুৱা লাগিছে মোৰ আজিৰ ৰেচিপি ভিডিঅ'টো আপোনালোকে কমেণ্ট কৰিব। আৰু যিসকলে মোৰ লগত বন্ধুত্ব কৰা নাই সকলোকে মোৰ লগত বন্ধুত্বৰ হাতখন আগবঢ়াবলৈ অনুৰোধ জনালোঁ। আগলৈও যাতে এনেকুৱা ৰেচিপি ভিডিঅ'বিলাক আপোনালোকে পাই থাকিব পাৰে। যদি আপোনালোকে ৰেচিপি ভিডিঅ' চাই ভাল পায়, চ' আপোনালোকলৈ মই এনেকুৱা ধৰণৰ নতুন নতুন ৰেচিপি ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰিম। আৰু লগতে যিসকলে মোৰ ফেচবুকত চাই আছে, তো তেখেতসকলক অনুৰোধ জনাইছোঁ মোৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। তাতেও মই বহুত ধৰণৰ ৰেচিপি ভিডিঅ' দি থাকোঁ। তাতেও গৈ আপোনালোকে মোৰ ৰেচিপি ভিডিঅ'বিলাক চাব পাৰিব। লগতে আপোনালোকে যদি তেনেকৈ বনোৱা নাই, তেনেকৈ বনাই খাই চাব পাৰিব। এয়া আজি ওলকবিৰ ৰেচিপি ভিডিঅ'টো মোৰ সম্পূৰ্ণ হৈ গ'ল। যিসকলে মোৰ ভিডিঅ'টো শেষলৈকে চালে তেখেতসকলক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। চ' সকলোৱে যদি বনাই খোৱা নাই এবাৰ ট্ৰাই কৰি চাব। ধন্যবাদ।